নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আলোচনা কৰিম অসম পুলিচত আহিবলগীয়া ইণ্ডিয়ান হিষ্টৰীৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট সিলেক্টেড কোৱেশ্চন ফ্ৰেণ্ডসকল আপুনি যদি নতুনকৈ ভিজিট কৰিছে এই চেনেলটোত এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব নিয়মিত ভিডিঅ' পাবলৈ সো ফ্ৰেণ্ডছ তেতিয়াহ'লে দেৰি নকৰি বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো আজিৰ প্ৰথমটো কোৱেশ্চন দিয়া আছে ফ্ৰেণ্ডসকল Question number 1 দিয়া আছে Name the founder of the Mauryan Empire. মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপকজনৰ নাম কি? অপশ্যন দিয়া আছে চাৰিটা চন্দ্ৰগুপ্ত মৌৰ্য, উপগুপ্ত, বিন্দুসাৰ, সুসীমা। কাৰেক্ট এনসাৰ হ'ব ফ্ৰেণ্ডছ অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 2 দিয়া আছে Name the Gupta king who is famous for his conquest and military expeditions. গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল? অপশ্যন চাৰিটা চন্দ্ৰগুপ্ত, বিক্ৰমাদিত্য, সমুদ্ৰগুপ্ত, কুমাৰগুপ্ত। কাৰেক্ট এনসাৰ হ'ব ফ্ৰেণ্ডছ অপশ্যন চি সমুদ্ৰগুপ্ত হ'ব কাৰেক্ট এনসাৰ। সো ফ্ৰেণ্ডছ এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ আজি কাৰণ বহুতে এতিয়া অসম পুলিচৰ এডমিটৰ কাৰণে হাহাকাৰ কৰি আছে ফ্ৰেণ্ডসকল এতিয়া কৰোনাৰ কাৰণে সকলোবোৰ বস্তু স্থগিত হৈ আছে আপোনালোকে নিশ্চয় জানে সো এডমিট আহা বা নাহা আমাৰ ষ্টাডি কৰা কাম আমি কৰি যাব লাগে মোৰ এইটোৱে কথা সো ফ্ৰেণ্ডছ আপোনালোকে যিমান পাৰে ষ্টাডি কৰি যাওক দেৰি হ'লে আপোনালোকৰে বহুত ভাল কাৰণ ইমান দিন যদি ধৈৰ্য ধৰিব পাৰিছে আৰু এতিয়া কেলে নোৱাৰিব কাৰণ ময়ো এজন অসম পুলিচত ইণ্টাৰভিউ দিয়া কেণ্ডিডেট হয় সো মই আগতে এবাৰ দিছোঁ মেৰিট লিষ্টত অলপতে নাম অহা নাই সো এতিয়া আকৌ প্ৰিপাৰেশ্যন কৰি আছোঁ সো সকলোৰে টেনশ্যন আছে সো ফ্ৰেণ্ডছ এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 3 দিয়া আছে Who is also known as the Napoleon of India? কাক ভাৰতৰ নেপোলিয়ন হিচাপেও জনা যায় আকবৰ শিৱাজী শাহজাহান সমুদ্ৰগুপ্ত ফ্ৰেণ্ডসকল ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায় সমুদ্ৰগুপ্ত আৰু ফ্ৰেণ্ডসকল ভাৰতৰ শ্বেক্সপিয়াৰ বুলি জনা যায় কালিদাসক আৰু অসমৰ নেপোলিয়ন বুলি ক'লে চুহুংমুঙক জনা যায় চুহুংমুং এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈ কুৱেশ্যন নম্বৰ 4 দিয়া আছে Which period in the Indian history is known as the Golden Age? ভাৰত বুৰঞ্জীৰ কণ্ঠ যুগক সোণালী যুগ হিচাপে জনা যায় অপশ্যন মোগল পিৰিয়ড মোগল যুগ বি মৌৰ্য পিৰিয়ড মৌৰ্য যুগ গুপ্ত পিৰিয়ড গুপ্ত যুগ ব্ৰিটিছ পিৰিয়ড ব্ৰিটিছ যুগ কাৰেক্ট এনসাৰ হ'ব ফ্ৰেণ্ডছ অপশ্যন চি গুপ্ত যুগ হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 5 Name the famous mathematician of the Gupta age. গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? আৰ্যভট্ট, ব্ৰহ্মগুপ্ত, ভাস্কৰাচাৰ্য, বৰামিহিৰ। কাৰেক্ট এনসাৰ হ'ব ফ্ৰেণ্ডছ অপশ্যন এ আৰ্যভট্ট হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 6 লৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6 দিয়া আছে At what age did King হৰ্ষবৰ্ধন ascend the throne? কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল 18 বছৰ 15 বছৰ 17 বছৰ 16 বছৰ কাৰেক্ট এনসাৰ হ'ব ফ্ৰেণ্ডছ অপশ্যন ডি 16 বছৰ কুৱেশ্যন নম্বৰ 7 দিয়া আছে Which famous traveler visited India during হৰ্ষবৰ্ধন reign? হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল ভাস্কো দা গামা আলেকজেণ্ডাৰ হিউয়েন চাং ফাহিয়ান কাৰেক্ট এনসাৰ হ'ব ফ্ৰেণ্ডছ অপশ্যন চি হিউয়েন চাং হ'ব কাৰেক্ট এনসাৰ অপশ্যন চি কুৱেশ্যন নম্বৰ 8 দিয়া আছে নেম দ্য ফাউণ্ডাৰ অফ দ্য পাল ডেনচিটি পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ধৰ্মপাল কিং গোপাল মদন পাল দেৱা পাল
কাৰেক্ট এনসাৰ হ'ব ফ্ৰেন্ডছ অপশ্যন বি কিং গোপাল হ'ব কাৰেক্ট এনসাৰ ৰজা গোপাল হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 9 দিয়া আছে during the reign of which density was the first gold coin introduced in India কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয় মোগল বংশ গুপ্ত বংশ মৌৰ্য বংশ পাল বংশ শুদ্ধ উত্তৰটো হ'ব ফ্ৰেন্ডছ অপশ্যন বি গুপ্ত বংশ হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 10 দিয়া আছে Clive laid the foundation of the British Empire by winning the Battle of ক্লাইভে কিমান চনত কি যুদ্ধ জয় কৰি ইংৰাজ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা ভেটি প্ৰতিষ্ঠা কৰিছিল ওৱান্দিৱাছ পানিপথ প্লাচি বক্সাৰ কাৰেক্ট এনসাৰ হ'ব ফ্ৰেন্ডছ অপশ্যন চি প্লাচি যুদ্ধ হ'ব কাৰেক্ট এনসাৰ 1757 চনত হৈছিল প্লাচি যুদ্ধ কুৱেশ্যন নম্বৰ 11 লৈ আহিছো কুৱেশ্যন নম্বৰ 11 দিয়া আছে How many Indian languages share the Devanagari script? কিমানটা ভাৰতীয় ভাষাত দেৱানগিৰি লিপি ব্যৱহাৰ হয় 4টা 5টা 6টা 10টা কাৰেক্ট এনসাৰ হ'ব ফ্ৰেন্ডছ অপশ্যন এ 4 অৰ্থাৎ 4টা কুৱেশ্যন নম্বৰ 12 বি আছে When was the second battle of Torain fight? টৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল 1996 1992 sorry 1196 1192 1197 1191 correct answer হ'ব friends option B 1192 হ'ব correct answer question number 13 দিয়া আছে where in India did the sultans of the Slav dynasty set up their capital ভাৰতৰ দাস বংশৰ সুলতানে তেওঁলোকৰ ৰাজধানী ক'ত স্থাপন কৰিছিল বিজয়নগৰ হস্তিনাপুৰ দিল্লী ৰায়গড় কাৰেক্ট আনসাৰ হ'ব ফ্ৰেন্ডছ অপশ্যন সি দিল্লী হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 14 দিয়া আছে এইটো আজি লাষ্ট কুৱেশ্যন হয় ফ্ৰেন্ডছ অকল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন whom did Razia Sultana sack ৰেজিয়া সুলতানা কাৰ উত্তৰাধিকাৰী আছিল Her father ইলতুতামিছ তেওঁৰ দেউতাক ইলতুতামিছৰ তেওঁৰ ভনীয়েক সাজিয়া তেওঁৰ ভাতৃ ৰুকুনুদ্দিন ফিৰোজৰ অপৰৰ এটাও নহয় none of them correct answer হ'ব friends option so friends এই কুৱেশ্যনটোৰ answer আপোনাক কমেন্ট কৰি জনাবচোন so যিয়ে প্ৰথমে কমেন্ট কৰিব তেওঁৰ কমেন্টটো মই পিন কৰি দিম ফ্ৰেন্ডসকল আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই